নমস্কাৰ freelawadvicebypbs আজি মই পুনৰ আপোনালোকক সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মিছন বসুন্ধৰা 2ৰ বিশেষ খেতিৰ চাহ কফি ৰবৰৰ বাবে খিলঞ্জীয়া লোকসকলৰ কাৰণে চৰকাৰেনো কি ব্যৱস্থা কৰিছে এই বিষয়ে দুআষাৰমান লৈ আহিছোঁ। বন্ধুসকল, মোৰ এই পোষ্টটো সকলোৰে ওচৰত পাবলৈ আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিবচোন। লগতে আপোনালোকে মোৰ পেজটো অলপ ফ'ল' কৰিব। আপোনালোকৰ ফ'ল' কৰাটো মোৰ কাৰণে আশীৰ্বাদ হ'ব, মোৰ নিশ্চয় ভাল লাগিব। তেতিয়া মই আৰু অলপ উৎসাহেৰে আপোনালোকৰ কাৰণে আইনৰ লগত জড়িত সকলো কথাখিনি ধুনীয়াকৈ লৈ আহিব পাৰিম। হয়, এতিয়া আহোঁচোন আমি আকৌ মিছন বসুন্ধৰাৰ ভিতৰলৈ। ইয়াত চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বিশেষ শ্ৰেণীৰ খেতিয়কৰ কাৰণে মাটি দিয়াৰ কথা চিন্তা কৰিছে, যাতে ব্যৱসায়িকভাৱে তেওঁলোক আৰু অধিক স্বাৱলম্বী হ'ব পাৰে, লগতে আমাৰ অসমখনকো ব্যৱসায়িক দিশত আগবঢ়াই নিব পাৰে। চৰকাৰে ক্ষুদ্ৰ খেতিয়কক 30 বিঘা আৰু অতিৰিক্ত মাটি 75 বিঘাতকৈ অধিক নিদিয়ে। এই ক্ষেত্ৰত তেওঁলোকে এটা সীমাবদ্ধতা ৰাখি দিছে। লগতে তেওঁলোকে এই মাটিত চাহ, কফি আৰু ৰবৰ উৎপাদন কৰিব পৰাকৈ কৃষকসকলক দিয়াৰ কথা চিন্তা কৰিছে। এনে মাটিৰ আবণ্টন ল'বলৈ হ'লে নিৰ্দিষ্ট ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ পৰা খেতি বৰ্ডৰ পঞ্জীয়ন পত্ৰ বা অনুজ্ঞাপত্ৰ লাগিব। লগতে বেদখলীৰ জৰিমনা আদায়ৰ ৰচিদ লাগিব, যাৰ ন্যূনতম ফিজ 50 টকাও থাকে। এইখিনিতে বেদখলীৰ জৰিমনা আদায়ৰ ৰিচিপ্ট বুলি ক'লে আমি অস্থায়ী বন্দবস্তিত এজন ব্যক্তি বা পৰিয়াল এটা এলেকা দখল কৰি থকাৰ পাছত তেওঁলোকৰ মাটিৰ মালিকীস্বত্বৰ অধিকাৰ নাথাকে, কিন্তু তেওঁলোকে যেতিয়া চৰকাৰী বিষয়াসকলে সেই মাটি পৰ্যবেক্ষণ কৰিবলৈ যায়, তেতিয়া তেওঁলোকক তাত পালে তেওঁলোকে তাত থকাৰ কাৰণে জৰিমনা ভৰিবলগীয়া হয়। সেই জৰিমনাৰ ৰিচিপ্টখন তেওঁলোকক লাগিব বুলি চৰকাৰে উল্লেখ কৰিছে।